करना बंद करो, नौजवानों को मध्य प्रदेश करना बंद करो। रेवेन्यू डिपार्टमेंट हाय रेवेन्यू डिपार्टमेंट डाउन रेवेन्यू डिपार्टमेंट कैसे नाम है कैसे नाम है रेवेन्यू नाम है कैसे नाम है কিছুমান দিন পাছত আগতে অল আছাম বেংগলী ফেডাৰেশ্যন দীপক প্ৰেচিডেণ্ট কাৰ্বি আংলঙত আহিখিনি দীপক দে নাম মানুহ বুলি অল আছাম বেংগলী ফেডাৰেশ্যনত মানুহ প্ৰেচিডেণ্টে হাওৰাঘাটত আহিখিনি আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CM তথা তাৰমানে দ্য লিডাৰ্ছ অফ দ্য পিপল অফ দ্য মাছ অফ দ্য কাৰ্বি আংলং তেওঁক যে আমি তাক হাতাই দিব পাৰোঁ বহাই দিব পাৰোঁ বুলি এইটো কোৱাটো উই ষ্ট্ৰংলি কণ্ডেম কৰিছোঁ অন বিহাফ অফ দ্য কাৰ্বি ষ্টুডেণ্ট এছ'চিয়েশ্যন প্লাছ আৰু আমি এতিয়া থ্ৰু দিছ প্লেটফৰ্ম আমি সুধিব বিচাৰিছোঁ তেওঁলোকে ক'ৰ পৰা ইমান সাহস পালে কোনো আজি এইটো কোনো ষ্টেক হোল্ডাৰ্ছ যিমান ইণ্ডিজিনিয়াছ পিপুল হওক ট্ৰাইবেল হওক নন ট্ৰাইবেল পিপুল হওক আজিলৈকে ইয়াত কোনো এইটো কুৱেশ্যন কোনো এইটো ষ্টেটমেণ্ট দিয়া নাই কিন্তু অল আছাম বেংগলী ফেডাৰেশ্যনৰ প্ৰেচিডেণ্ট কাৰ্বি আংলঙত আহিখিনি আমাৰ মাটিত আমাৰ জাগাত আমাৰ এৰিয়াত আমাৰ এলেকাত আহিখিনি কাৰ্বি আংলং অট'নমাছ কাউন্সিল কাৰণে CMৰ কাৰণে আমি হাতাবও পাৰোঁ আৰু আমি বহাই দিবও পাৰোঁ বুলি কোৱাটো আমি দিছ ইজ ৰিয়েলি কণ্ডেমেবল আমি কণ্ডেম কৰিছোঁ কাৰণ এইটো বস্তু আমি এতিয়া বাধ্যতা হৈ গ'ল যে তেওঁলোকে ক'ৰ পৰা ইমান শক্তি পালে ক'ৰ পৰা কাৰেজ পালে সেইটো শক্তিটো আমি দিছে বুলি আমি ক'ব বিচাৰিছোঁ ইলি তুমচি লাচো যা কংকে লাচন দীপক কাৰ্বি আংলং ৰাতি আলাং লিটনকে যা কংকি পি ইলি তুমচি মেথান আদিম kepek mithana pan adim keme pegri ili tumsi lahoy tahan adim keme kepek mati lasi nili tum through this platform pini lasok Dipur Regional Committee ain pening se rally pado kenamtang Haroghar Regional Committee hamne Regional Committee dan nili tumpa pado elo pini bang Dipur Regional Committee under the leadership of Liton Sin Timung and Nelson Timung alang litum along nili Central Committee hoy pen pini dakete tongdun bang je illegal len pata ke issue এইবিলাক কেঞ্চেল কৰিব লাগিব কাৰ্বি আংলং অট'নমাছ কাউন্সিল যিমান ইলিগেলি নন ট্ৰাইবেল বিলাক কাৰণে পাতা ইছ্যু কৰিছে এইটো কেঞ্চেল কৰি দিব লাগিব আৰু দীপক দে মানুহ নিচিনাৰ কাৰণে কাৰ্বি আংলং অট'নমাছ কাউন্সিল আজিলৈকে কেলে একো ৰেছপন্স দিয়া নাই কেলে এনচাৰ দিয়া নাই কিছুমান কাৰ্বি আংলঙত হ'লেতো কিবা কিবি হ'লেতো ইছ্যু সৰু থিং হ'লেও কোনোবা স্পক পাৰ্চন কোনোবা সদায় প্ৰেছ মিট হয় কিন্তু দীপক দে কাৰণে আজিলৈকে কেলে কাৰ্বি আংলং অট'নমাছ কাউন্সিল বা বিজেপি বিলাকে এইটো কি কয় ৰিপ্লাই দিয়া নাই দিছ ইজ ভেৰি ডাউটফুল কি দীপক দে কাৰণে কোনোবাহে ক'ব দিছে নেকি দীপক দে কোনোবা এজেণ্ট নেকি সেইটো কাৰণে আমি এইটো ডাউট কৰিবলৈ হৈছে আৰু থাৰ্ড পইণ্ট আমি আজি যে যিমান লেন পাতা ইছ্যু কৰোঁতে কাৰ্বি আংলং অট'নমাছ কাউন্সিল ইয়াত খালি ইয়াৰো নহয় মণ্ডল নহয় SK নহয় ইভেন LDA চৌকিদাৰ বিলাকো ইনভলভ আছে বুলি আমি ইয়াত ক'ব বিচাৰিছোঁ সেইটো কাৰণে আমি এতিয়া ক'ব বিচাৰিছোঁ যে পানিছ অল দোজ কালপ্ৰিটছ দেই যিমান ইনভলভমেণ্ট আছে ARO হওক মণ্ডল হওক SK হওক ছেক্ৰেটাৰী লেভেল হওক যি হওক যোন হওক ইহঁতক পানিছ কৰিব লাগে আৰু আপোনালোকে জানে নে নাজানে কাৰ্বি আংলঙত more than 10 to 20% পাতা পোৱাটো কাউন্সিলৰ ৰেকৰ্ড নাথাকে খালি ARO অফিচ পৰাহে সেটেল কৰি কিনি পাতা লৈ লয় সিহঁতে কাউন্সিলৰ ৰেকৰ্ড নাথাকে ডেট মিনছ সেইটো পাতাটো কোনো কাৰ্বি আংলং অট'নমাছ কাউন্সিল অথৰিটিয়ে এইটো নলেজ নাই
ইয়াৰ পৰাহে এইবিলাক মাটি পাতাটো ওলাই লয় সেইটো কাৰণে এইবিলাক ইনকুৱাৰী কৰিব লাগিব আৰু পানিছ কৰিব লাগিব থেংক ইউ আৰু অফিচ হয় ডিএফঅ অফিচ বজাৰটো এয়াৰ অফিচ আমি আজি ডিপু এয়াৰ অফিচ ঘেৰাও কৰিব গৈ আছো দাবী পূৰণ নকৰিলে আমি কণ্টিনিউ উই উইল কণ্টিনিউ সেইটো আজি কৰা নাই আমি আগত 2-3 বছৰৰ আগত আমি হাৰঘাট বোকাজান ডিপু আগত অলৰেডি কৰিলো আমি সেইটো সময়ত কমপ্লিট কৰা নাই সেইটো কাৰণে আজিও আমি কৰি আছো ভৱিষ্যতে আৰু আমি কৰি থাকিম আৰু যোন গভৰ্ণমেণ্ট হওক সেইটো আমাৰ ডিমাণ্ডটো পূৰণ কৰিবই লাগিব চলি থাকিব